লাগছে কিবা এটা দিয়ে বা বসতে ক'ত আহিলে বা তই মোৰ ঘৰচৰ নাই মই এনেকৈ ঘূৰি থাকোঁ তই ৰখ দেই ৰখ মই তোৰ কাৰণে খোৱা বস্তু আনি আছো ৰখ লো একটু থো আর ইখান লো ময়ো এই হাজিৰা কাম কৰি খাৱাই চলি গতিকে মোৰ তোক দিবা লগা পইচা পাতিও নাই তই আৰু বেয়া চেয়া নাপি ভাই হ'বৰে দাদা তই যাবি দে এইটো ৰাখ মই যাওঁছে শুনিনো তই পঢ়বাইৰে চৰি হাতত লৈ কি কৰি চাইকলা তাইতো আৰু এইটো পিছাটো ই মোৰে লগাইছিলে তইতো জানাই আমাৰ মা দেউতা নাই এনেকৈ খাওঁ দে মই আজি জানো এই চলি মোৰ লগত এইগিলা নহ'ব কিন্তু তই য'ত যা 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 চলি আহিছে ইয়াতে ৰাস্তা নাতিবি যা মোৰ মা দেউতা কোনো নাই মোৰ ঘৰ বাৰী নাই মই এনেকৈ ঘূৰি মোক এটা মানুহে বাটত লাগ পাই কিনে মোক মাৰি দিছি কোনে হাত উঠিছে চৈৰা তৈৰা চব দলে দিছি কোনে মানা কৰিবা এইফালে ঐ কেকে ঐ কালিয়া এই মাত্ৰ ভিক্ষাৰী এটা আহিছিলে এইফালে ইফালে গৈছে নেকি দিছি যা ইফালে যাব জানছি নাই দিছে দিছে তো 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 ভিতর মে দুই দিন পাই তো তো এই ঠেপলা এদি ডাক মৰবুহি নৰবাহি এদি ঐ চলি মানুহে মানুহ ভয় কৰে নেকি হা চলি চালা এতিয়া মোক তেতিয়া শিকাইছা সেইটো কাৰণে মই দণ্ডে যিমান দ্বাৰা মই ইমান আছোঁ ফুল হ'লে মোৰ ঐ ভাই ঠেপলা মই বেছি ডাঙৰ ভুল হৈছি ঐ ঠেপলা তাৰ মই চয়ৰা দুলিয়াই দিছোঁ চয়ৰাৰ লগতে পিঠাখানো গুচি গৈছি সি খাব নাপালাক পিঠাখান বেয়া লাগিল চিচ আৰু তই আৰু এইগিলা নলবি তোক মই সহায় কৰিম দে পইচা চইচা দি কিনে তই ভালকৈ স্কুল যাবি দে আজি পৰা এইগিলা নাই দৰকাৰ নাই এইগিলা এই ঠেপলা এইটো কট ফেলাই দিয়ে লাগে তই আমাৰ তাতে থাকিব পাৰবি আৰু এইগিলা কাম ৰাখিব দে এই চকৰা ও আজিকাল দুখলে তুমি এই ভিখাৰী চলি তোৰ লগত লৈ কি আছা এই ভাই লগত মানে কি কৰিম তাৰমানে আমি অলপ অত্যাচাৰ কৰিলোঁ বেয়াকৈ কিয় কৰিলি ভাই চা ভাই ভিখাৰী হ'লেও মানুহ আৰু ধনী হ'লেও মানুহ গতিকে তাক আমি সহায় কৰিব লাগে হয় কিন্তু কথাটো হয় সহায় কৰাটো আমাৰ উপযুক্ত গতিকে বাবা তোক মই বেলেগ দিবা নহ'লে বহি এখানাৰ কলম কালি পৰা স্কুলত যাওঁতে আৰম্ভ কৰিবি আৰু আমাৰ এই চক্ৰ ধৰক লগ ধৰবি আৰু আমাৰ ঠেপলা ভাই আছে নহয় এই টেনশ্যন নলবি আজি পৰা আমাৰো হৈ গ'ল হয় নেকি এই দে ঠিকে আছে দে যা 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 গাইজ আজিৰ এই ভিডিঅ'টো এটা সাংঘাতিক ভিডিঅ' কাৰণ চাওক আজিকালি দুখীয়া ইফালে গৰীব মানুহবিলাক ভিক্ষাৰীবিলাক এই ইমান ডাঙৰ ডাঙৰ মানুহবিলাক যে সহায় নকৰে ভিক্ষা খুজিব লাগিলে লাঠি মাত দিয়ে দলি মাত দিয়ে সিহঁতৰ তাত 5 টকাও নাই আমি সহায় কৰবা এইগিলা আচলতে বহুত ভুল এইটো ভুলৰ কাৰণে আমি তাৰমানে এটা শিক্ষা দিয়াৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আমি আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে নাই কিমান দিন ঠিকে আছে আৰু যাতে আৰু ভাল ভাল আমি ভিডিঅ' দিব পাৰোঁ তাৰ কাৰণে আমাক ছাপৰ্ট কৰি থাকিলে হ'ল আপোনালোকে তো এৰিছোঁ আৰু ধন্যবাদ ভিডিঅ'টো চালে হ'ল